নমস্কাৰ অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়াক আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ যে আপুনি আৰু মই সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছোঁ গতিকে এডভান্স কংগ্ৰেচুলেশ্যনছ টু ইউ উই আৰ গোয়িং টু বি আ মাইনৰিটি ইন আৱাৰ ওন লেণ্ড এণ্ড উই শুড অলছ' প্ৰেক্টিচ স্পীক ইন ইংলিছ কাৰণ আমি ইংলিছ প্ৰেক্টিচ কৰাটো প্ৰয়োজন কাৰণ আমি অসমীয়া ক'বলৈ হীনমন্যতাত থাকোঁ আমি নিজৰ সংস্কৃতিটো বচাই ৰাখিবলৈ বৰ্তাই ৰাখিবলৈ আমি ইতস্তত বোধ কৰোঁ যেতিয়া নেকি আমি ল'ৰা ছোৱালীৰ বিষয়ে কওঁ যে আমাৰ ল'ৰাটোৱে অসমীয়া নাজানে যে আমাৰ ছোৱালীজনীয়ে অসমীয়া নাজানে আৰু এনেকৈ কৈ পেলাই আমি ফূৰ্তি পাওঁ আমি গৌৰৱবোধ কৰোঁ তেনেকুৱা এটা নিৰ্লজ্জ বেহয়া মেৰুদণ্ডহীন কিছুমান মানুহৰ দ্বাৰা গঠিত জাতি এটা কেতিয়াও বৰ্তি থাকিব নোৱাৰে তেনেকুৱা এটা জাতি নিশেষ হৈ যোৱাটোত বৰ বেছি আচৰিত হ'বলগীয়া একো নাই আৰু তেনেকুৱা এটা জাতি সংখ্যালঘুত পৰিণত হ'লেও বৰ বেছি আচৰিত হ'বলগীয়া একো নাই এতিয়া মূল কথালৈ সমগ্ৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ যিখন নেকি চৰণীয়া পথাৰ সেই চৰণীয়া পথাৰখন হৈছে অসম নামৰ এখন চৰণীয়া পথাৰ য'ত নেকি বহিৰাগত বিদেশী চপনীয়া ভগনীয়া যিমান যি আছে সকলোবোৰ আহি পেলাই মুক্তভাৱে বিচৰণ কৰিব পাৰে মুক্তভাৱে দলঘাঁহ খাব পাৰে অসমৰ এই চৰণীয়া পথাৰখনত দীঘল দীঘল দলঘাঁহ আছে এই দলঘাঁহবোৰ কাটি নিব নালাগে ইয়াতে খাই পেলাই তেওঁলোকে ইয়াতেই বিস্তাৰ ত্যাগ কৰি পেলাই ইয়াতেই থাকিব পাৰে আৰু ইয়াতে কোনো পহৰীয়া নাই কোনো ৰক্ষক নাই কাৰণ আমি সেইসকলক আনিকে নি ইয়াতে সোমাইছোঁ এই চপনীয়া ভগনীয়াবোৰে কি দখল কৰা নাই অসমৰ খেলপথাৰৰ পৰা ৰাস্তা ঘাটৰ পৰা প্ৰত্যেকটো বজাৰ সমাৰ আদি কৰি যিমান যি আছে গোটেই অৰ্থনৈতিক বাগজৰীডাল বৰ্তমান সিহঁতৰ হাতত যি জাতিৰ হাতত মাটি নাথাকে বজাৰ নাথাকে অৰ্থনীতি নাথাকে সেই জাতি কেনেকৈ বৰ্তি থাকিব বৰ্তমান কাৰ্বি আংলঙত যিটো ঘটনা ঘটি আছে প্ৰায় 11,000 বিঘা মাটি বিহাৰী সম্প্ৰদায়ৰ লোকসকলে কি কৰিছে অধিগ্ৰহণ কৰিছে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে বেদখল কৰিছে আৰু তেওঁলোকৰ ইমানেই জনবিস্ফোৰণ হ'ল যে তাত গৈ পেলাই কাৰ্বিসকলে কি হ'ল সংখ্যালঘুত পৰিণত হ'ল আৰু এনেদৰে এদিন অসমো কি হ'ব সংখ্যালঘুত গৈ পিনে পৰিণত হ'ব এনেদৰে এদিন অসমো গৈ পেলাই কি হ'ব ত্ৰিপুৰা হ'ব এনেদৰে অসমো এদিন গৈ পেলাই কি হ'ব পেলেষ্টাইন হ'ব আজি কাৰ্বি গৌবেক বুলি ক'বলৈ সাহস পাইছে কালি ক'ব যে বড়ো গৌবেক তাৰপিছত ক'ব যে গৰীয়া গৌবেক তাৰপিছত ক'ব অসমীয়াই গৌবেক আৰু এদিন ক'ব অসমেই গৌবেক তাৰ পাছত আৰু আমাৰ কৰিবলগীয়া একো নাথাকিব আটাইতকৈ ডাঙৰ আৰু আচৰিত হ'বলগীয়া কথাটো কি যে মন্ত্ৰী আমাৰ MLA আমাৰ চৰকাৰখন আমাৰ এই ৰাজভোগ কৰি থকা সম্পত্তিৰ পাহাৰ গঢ়া সকলোবোৰ ৰাজনৈতিক নেতা আমাৰ প্ৰায় 2,000-10,000 মান আমাৰ সংগঠন আছে তাৰ পাছত আমাৰ চকুৰ সন্মুখতে গোটেইবোৰ ঘটনা ঘটি আছে আৰু আমি একো কৰিব পৰা নাই সেই জন্মৰ পৰা এতিয়ালৈকে আমি এটা সমস্যাই পাইছোঁ এটা সমস্যা দেখি আহিছোঁ এটাই ইছ্যু পাইছোঁ সেইটো হৈছে বিদেশী সমস্যা বহিৰাগতৰ আগ্ৰাসনৰ সমস্যা কিন্তু সমাধান হ'লে একো নাই ইউভাল নোহোৱা হাৰাৰীয়ে খুব সুন্দৰ কথা এটা কৈছিলে চেপিয়েন্সখনত যে যিসকল লোক বিদেশৰ পৰা আহি কেনে কোনো এখন ঠাইত থিতাপি লয় সেই মানুহবোৰে সহজে সেই ঠাইখনৰ ভাষা সাহিত্য সংস্কৃতি বা সেই ঠাইখনক আপোন বুলি ভাবিব নোৱাৰে তেওঁলোকৰ আত্মীকৰণ বা এছিমিলেশ্যন প্ৰক্ৰিয়াটো হ'বলৈ মোটামুটি 300-400 বছৰ প্ৰয়োজন হৈ যাব পাৰে গতিকে এইসকল লোকে কেনেকৈ ইমান সহজে অসমীয়াক আঁকোৱালি ল'ব তাত সন্দেহ আছে নিঃসন্দেহে ইতিমধ্যে 5% বা 10% মানুহ আমাৰ এই আত্মীকৰণ প্ৰক্ৰিয়াটোত নিমজ্জিত হৈছে তেওঁলোক ইতিমধ্যে আমাৰ ভাষা সংস্কৃতি আঁকোৱালি লৈছে কিন্তু বুজন সংখ্যক মানুহে এতিয়াও এই ভাষা সচ্ছাত কৰি পেলাই এই এটা জাতি এটাক নিশেষ কৰাৰ চক্ৰান্তত লিপ্ত হৈ আহিছে গতিকে এতিয়াই যদি অসমীয়া নাজাগে তেতিয়াহ'লে আৰু যেতিয়া নিশেষ হৈ যাব তেতিয়া আৰু জাগি কেনে কোনো লাভ নাই আজি মন্ত্ৰী বিধায়কসকলে কি কৰিছে তেওঁলোকৰ ল'ৰা ছোৱালী বিদেশত পঢ়াইছে বিদেশত পঢ়ি পেলাই কি কৰিছে তেওঁলোকে ইতিমধ্যে সাত পুৰুষে খাব পৰাকৈ সম্পত্তিৰ পাহাৰ এখন গঢ়িছে গতিকে এই জাতি মাটি ভেটি গ'লে তেওঁলোকৰ আহে নাযায় তেওঁলোকৰ বিদেশতো মাতিছে তেওঁলোকৰ টকা পইচাৰ অভাৱ নাই তেওঁলোকৰ ল'ৰা ছোৱালী বিদেশত পঢ়ি আছে আৰু এটা সময়ত আকৌ অসমত ঘূৰি আহি পেলাই এই সাধাৰণ অসমীয়া মানুহখিনি কি কৰিব আকৌ তেওঁলোকে দমন কৰিব ৰাজ কৰিব ভোগ কৰিব আৰু এই নেক্সাছটো এনেদৰে চলি থাকিব আৰু এনেদৰে যেতিয়া নেকি নিজৰ ভূমিতে অসমীয়াসকল এদিন সংখ্যালঘুত পৰিণত হ'ব তেওঁলোকৰ একো আহে নাযায় যাব অকল এই সাধাৰণ অসমীয়াসকলৰ